আজি আমি কৰিব গৈ আছোঁ অনুশীলনী 4.1 কুৱেশ্যন নম্বৰ 2 এই চাৰিটো চোৱা। চাৰিটো কি কৈছে, এখন ট্ৰেইনে 480 কিলোমিটাৰ পথ মানে ৰাস্তা এটা সমান দ্ৰুতিত, সমান মানে এটা সমান দ্ৰুতি মানে হৈছে তোমাৰ স্পীড দেই, ট্ৰেইনৰ স্পীড হৈ গ'ল, বাইকৰ স্পীড হৈ গ'ল বা গাড়ীৰ স্পীডবিলাক, আৰু সমান দ্ৰুতিত মানে ই 40 স্পীডত গৈ আছে ন, 40তে গৈ থাকিব, মানে এটা সমান স্পীডত গৈ আছে। যদি এই স্পীড প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন, মানে যদি ইয়াৰ স্পীডটো 8 প্ৰতি ঘণ্টা যদি 8 কিলোমিটাৰ কমাই দিয়ে, তেন্তে একে সমান দূৰত্ব আগুৰিবৰ কাৰণে 4 ঘণ্টা বেছি সময় লাগে। আমি ট্ৰেইনখনত দ্ৰুতি উলিয়াব লাগে। তো এই অংকটো কৰাৰ আগত আমি চোৱা কি কৰিব লাগিব। ইয়াৰ পৰা দাঢ়িলৈকে কি কৈছে, এখন ট্ৰেইনৰ দূৰত্ব যিটো আছে 480 কিলোমিটাৰ দেই, আৰু স্পীডটো কিবা এটা ধৰি ল'ব লাগিব, আমি দ্ৰুতিটো x ধৰি ল'ম দেই। তো অংকটো চোৱা কেনেকৈ কৰিব লাগে। প্ৰথম কি লিখিবা, ধৰা হ'ল ট্ৰেইনখনৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা। যেতিয়া আমি সদায় মনত ৰাখিবা, দ্ৰুতি হ'ল স্পীড হ'ল, আমি সদায় x কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি লিখোঁ দেই। প্ৰথম চৰ্তমতে কি লিখিবা, এটা ফৰ্মুলা আছে, যিটো ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এই অংকটো কৰিব লাগিব। ফৰ্মুলাটো হ'ল কি, তোমাৰ সময় সমান দূৰত্ব বাই দ্ৰুতি। তো চোৱা, সময়ৰ কথা আমাক ইয়াৰ পৰা ইয়ালৈকে সময়ৰ কথা উল্লেখ কৰা নাই, ইয়াৰ পৰা দাঢ়িলৈকে চোৱা, এখন ট্ৰেইনে ইয়াৰ পৰা যিটো দাঢ়িলৈকে আমাৰ সময়ৰ কথা কোৱা নাই, ইমান সময় লাগিব বুলি, ঠিক আছে। তো ইয়াত সময় জগাত আমি একো নিলিখোঁ, টি আছে ন, সময় মানে টাইম, টি মানে টাইম দেই। তো টিৰ জগত আমি টি লিখিম। চোৱা, দূৰত্বৰ কথা কৈছে, দূৰত্ব মানে কিমান কিলোমিটাৰ যায় ট্ৰেইনখনে, 480 কিলোমিটাৰ দূৰত্ব হয়নে নাই, 480 কিলোমিটাৰ লিখিম। আৰু যিহেতু দ্ৰুতি মানে স্পীড, ট্ৰেইনখনৰ আমি স্পীড চোৱা কিবা এটা ধৰি ল'ব লাগিব হয়নে নাই। আমি স্পীড দ্ৰুতিটো লিখি থাকিব নোৱাৰোঁ, সেইকাৰণে ট্ৰেইনখনৰ আমি কি কৰোঁ, স্পীডটো x ধৰি লওঁ দেই। তো ট্ৰেইনখনৰ স্পীড দ্ৰুতিৰ জগত আমি কি লিখিম, x লিখিম, আৰু ইয়াক 1 নম্বৰ সমীকৰণ দিবা, ঠিক আছে। আৰু তাৰপিছতে লিখিবা দ্বিতীয় চৰ্তমতে, ইয়াত লিখিবা দ্বিতীয় চৰ্ত। চোৱা, দ্বিতীয় চৰ্তমতে কি হ'ব, তোমাৰ যিটো ফৰ্মুলাটো একেটাই হ'ব, কিন্তু ইয়াত টাইমটো অলপ বেছি হ'ব, আৰু যিটো আমাৰ স্পীডটো, ইয়াৰ স্পীডটো কম হোৱাৰ কথা কৈছে। মানে তোমাৰ যিটো ফৰ্মুলা ছেম তেনেকৈ হ'ব। ইয়াত চোৱা, একেটাই ফৰ্মুলা হ'ব। ইয়াত কিন্তু কি কৈছে, যদি এই দ্ৰুতি মানে স্পীডটো প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন, মানে ইয়াৰ যদি স্পীডটো 8 কিলোমিটাৰ কম হয়, মানে চোৱা, এতিয়া ট্ৰেইনখন 20 প্ৰতি কিলোমিটাৰ স্পীডেৰে গৈ আছে দেই। তো ইয়াৰ যদি 8 হয়, 20ৰ লগত আমি 8 মাইনাছ কৰিব লাগিব, মানে এই ট্ৰেইনখনৰ স্পীড 12 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ যাব, হয়নে নাই। দেখিছা ন, নাম্বাৰ দেখুৱাই থাকে কিমান স্পীডেৰে গৈ আছে ট্ৰেইনখন, হয়নে নাই। মানি লোৱা ট্ৰেইনখন তোমাৰ 25 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডেৰে গৈ আছে হা। যদি ট্ৰেইনখনৰ স্পীডটো 8 কিলোমিটাৰ প্ৰতি ঘণ্টা কমি যায়, মানে আমি 25ৰ লগত 8 বিয়োগ কৰিব লাগিব, হয়নে নাই। মানে এতিয়া ট্ৰেইনখনৰ স্পীডটো কিমান হ'ব, তোমাৰ 17 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীড হৈ যাব ইয়াত, হয়নে। ঠিক তেনেদৰে চোৱা, আমি ট্ৰেইনখনৰ যিটো স্পীডটো ধৰিছোঁ, ইয়াত কি কৈছে, 8 কিলোমিটাৰ যদি তাৰ স্পীডটো কমি যায়, তেতিয়া সময় বেছি লাগিব ন। চোৱা, ট্ৰেইনৰ যদি স্পীডটো তোমাৰ কমি যায়, তেতিয়া সময়টো বেছি লাগিব। 8 কিলোমিটাৰ স্পীড কমি গ'লে সময় 4 ঘণ্টা বেছি লাগে বুলি কৈছে। তো আমি একেটাই ফৰ্মুলাত কি কৰিম, সময়ৰ জগাত য'ত আমি টি লিখিছিলোঁ, টিৰ লগত আমি +4 কৰি দিম। মানে এতিয়া টাইম ধৰি লোৱা তোমাৰ টি লাগিছিলে ন, 4 ঘণ্টা বেছি লাগিব, তেতিয়া আমি কি লিখিম, টিৰ লগত 4 যোগ কৰি দিম, t+4। আৰু যেনেকৈ আমি কি লিখিছিলোঁ, তোমাৰ যিটো স্পীডৰ জগাত আমি x লিখিছিলোঁ ন, স্পীডটো কমি গ'লে মানে কি, স্পীডৰ জগাত আমি কি লিখিম, x - 8 কিলোমিটাৰ যদি কমি যায় দেই। ফৰ্মুলাটো একেটাই থাকিব। তো আমি ইয়াত কৰোঁ কি, দ্বিতীয় চৰ্তমতে কি হ'ব, চোৱা, টি আছিলে ন ফৰ্মুলাটো মতে, তো আমি ইয়াত টি লিখিম, ঠিক আছে। কেই ঘণ্টা সময় বেছি লাগে বুলি কৈছে, 4 ঘণ্টা সময়, মানে টিৰ লগত আমি +4 কৰিম। আৰু যিটো দূৰত্বটো আমাৰ একেটাই, 480 আছে না, 480, আৰু যিটো আমাৰ স্পীডটো, মানে স্পীডটো কিমান কমি যাব বুলি কৈছে, 8 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডটো কমি যাব। আৰু ইয়াক তোমালোকে 2 নম্বৰ সমীকৰণ দিবা, ঠিক আছে। ইয়ালৈকে বুজি পাইছা নিশ্চয়। ইয়াৰ পিছত কি কৰিব লাগে চোৱা, যিটো 1 নম্বৰ আমাৰ টি মানটো আছে ন, 2 নম্বৰত বহুৱাই দিব লাগে, ঠিক আছে। আমি কি লিখিম, 1 নং সমীকৰণৰ টিৰ মান 2 বহুৱাই। তো আমি 1 নম্বৰ সমীকৰণত টিৰ মানটো কি কৰিম, এই 2 নম্বৰ বহুৱাই দিম। 2 নম্বৰ যিটো আমাৰ সমীকৰণটো আছে, যেনেকৈ আছে তেনেকৈ থাকিব। আমি কি কৰিম, কি টিৰ জগত কি কৰিম, 480/x বহুৱাই দিম, 480/x + 4
480/x - 8 সো এইটো যেনেকৈ আছে তেনেকৈ হ'ল বাকীবিলাক আমি কি কৰিলোঁ টিৰ জগাত টিৰ ঠাইত আমি কি কৰিলোঁ 480/x বহাইলোঁ যিটো আছিলে টি সমান 480/x আছিলে এনেকৈ ক্ষেত্ৰত আমি কি কৰোঁ চোৱা 480/x + 4 এনেকৈ যেতিয়া হৈ থাকে এনেকৈ ক্ষেত্ৰত আমি কি কৰোঁ লসাগু লওঁ হয়নে লসাগু তলত যিটো আছে আমি সেইটো ল'ম x আছে ন x লসাগু ল'লোঁ ঠিক আছে লসাগু ল'লে কি হয় চোৱা আমি চাম ঠিক আছে লসাগু ল'লে কি কৰিবা চোৱা xৰ লগত এই xটো হৰণ কৰিবা ঠিক আছে xৰ লগত এই মানে এই তলৰটোৰ লগত এইটো হৰণ কৰিবা আমি 1 পাম হয় নাই x 1 হ'ব ঠিক আছে আৰু কি কৰিবা এই তলৰটোৰ লগত এইটো হৰণ কৰিবা ইয়াৰ তলত 1 আছে ন 4 তলত একো নাথাকিলে 1 থাকে তো ইয়াৰ লগত আমি এইটো হৰণ কৰিলে কি হ'ব x হ'ব না সব সংখ্যাৰ তলতে 1 থাকে তো x পাম নাই তো প্ৰথম কি কৰিবা এই 1 টো যেটো পালা সেইটো ওপৰটোৰ লগত পূৰণ কৰিবা ওপৰটোৰ লগত পূৰণ কৰিলে কিমান হ'ব 480 হ'ব হয় না সৰি একৰ লগত আমি কিবা পূৰণ কৰিলে বাঢ়িও না যায় কমিও না যায় এই 1 টো পাৰ লগত আমি কি পাইছিলো এইটো হৰণ কৰি x পাইছিলো হয় না x টো এই 1 ৰ ওপৰত যেটো আছে তাৰ লগত পূৰণ কৰি দিবা 4 পূৰণ x কিমান হ'ব 4x হ'ব সোয়া এতে কি হলো 480/x - 8 থাক পালো আমি হয় না এতিয়া এনেকে ক্ষেত্ৰত আমি কি কৰো ক্রস কৰো দেই কি কৰো ক্রস কৰিম মানে এটো আমি সমান চিহ্ন ইফালে লৈ যাম আৰু এটোক আমি সমান চিহ্ন ইফালে লৈ যাম এটো সোয়া ইফালে হৰণ হৈ আছে ন সমান চিহ্ন ইফালে আহিলে কি হৈ যাব পূৰণ হৈ আহিব মানে এটো সমান চিহ্ন ইফালে আহি যাব মানে x - 8 আৰু এটো যেনেকৈ আছে তেনেকৈ লিখিম 480 plus 480 plus 4x দেই তাৰছত এটো ইফালে হৰণ হৈ আছে ন সমান চিহ্ন ইফালে পূৰণ হৈ যাব মানে ইয়াৰ লগত পূৰণ হৈ যাব 480x সো এই ক্ষেত্ৰত আমি এটা কি কৰিম এই দুটা পূৰণ হৈ আছে পূৰণ কৰি দিম x পূৰণ 480 কিমান হ'ব 480x x পূৰণ 4x কিমান হ'ব 4x স্কয়াৰ আকৌ এটাৰ লগত এটো পূৰণ কৰিম কিমান হ'ব মাইনাস এ প্লাস এ মাইনাস চিহ্ন হ'ব 8 শূন্য গুণ 0 8 8 গুণ 64 4 উকুললে 6 8 4 গুণ 32 32 এ 6 কিমান হ'ব 38 হয় না 38 আমি দেখিম তে 8 4 গুণ কিমান হ'ব 32 মাইনাস 32 x সমান 480 তো ইয়াৰ পিছত কি কৰিব লাগে এইটো পূৰণ হৈ আছে না ইয়াত মাজত কি চিন আছে পূৰণ হৈ আছে কিন্তু আমি লিখি পোৱা নাই এইটো পূৰণ হৈ আছে না এইবিলাক পূৰণ কৰিব লাগে ইয়াৰ লগত প্ৰথম আমি এইটো পূৰণ কৰিম তে x পূৰণ 480 সো x পূৰণ 480 কিমান হ'ব 480 x হ'ব দেই 480x তাৰপিছত x ৰ লগত আমি 4x পূৰণ কৰিম x ৰ লগত 4x x পূৰণ 4x কিমান হ'ব প্লাস এ প্লাস 4x সরি 4x স্কয়ার হ'ব দেই তাৰপিছত এইটোৰ লগত প্ৰথম আমি এইটো পূৰণ কৰিলো তাৰপিছত এইটো হয় না এইটোৰ লগত এইটো পূৰণ কৰিম তাৰপিছত এইটো পূৰণ কৰিম মানে 8 পূৰণ 480 কিমান হ'ব সব মাইনাস এ ইয়াৰ আগত একো চিহ্ন নাই প্লাস চিহ্ন হয় না মাইনাস এ প্লাস এ মাইনাস 8 শূন্য গুণ 0 8 8 গুণ 64 ৰ 4 উকুলে 6 8 4 গুণ 32 32 এ 6 38 ঠিক আছে 8 ৰ লগত আমি 4 পূৰণ কৰিম ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস মাইনাস এ প্লাস এ মাইনাস 8 পূৰণ 4 কিমান হ'ব 32x হন এটো তেনেকৈ আছে তেনেকৈ থাকিব এনেকৈ ক্ষেত্ৰত কি কৰিবা সমান চিহ্ন ইফালেও যদি ইফালে 480 দেই 480 সমান চিহ্নৰ ইফালেও যদি 480x একেটাই থাকে সমান চিহ্ন যদি ইফালেও একেটাই থাকে এনেকৈ ক্ষেত্ৰত আমি কটাকটি কৰি দিও দেই এইটো কাটি দিবা যিবিলাক থাকিলে সেইবিলাক লিখিবা কি থাকিলে 4x স্কয়াৰ মাইনাস তাৰপিছত x স্কয়াৰ পিছৰ লাইনটো আমি x ৰটো লিখো দেই ইয়াত কিমান 32x minus 3840 সমান 0 সো ইফলে একো না থাকে না তো একো না থাকিলে আমি শূন্য লিখিম তো আমাৰ এইটো পালো হয় না ইয়াৰ পিছত কি কৰিব লাগে সো যেনেকৈ ইয়ালৈকে এৰিলেও তোমালোকৰ হ'ব কোনো আনসাৰ ইয়াৰ পৰা ইয়ালৈকে লিখিলেও হৈ যাব কিন্তু আৰু এটা আমি লাইন লিখি দিওঁ আৰু যদি টান পাইছা ইয়ালৈকে কৰিলে হ'ব এতিয়া আমি 4 কমন লৈ লম সবতে 4 আছে না 4 কমন লৈ লম 4 কমন ললে ইয়াত 4 আছিল 4 লৈ ললে কি থাকিব আকৌ x স্কয়াৰ ইয়াত 32 পৰা আমি 4 লৈ ললো হয়নে না কি থাকিব 32 কেনেকৈ হয় 4 পূৰণ 8 32 হয় আমি 4 লৈ ললো 8 থাকিব না 8x মাইনাস এটা ইয়াৰ পৰা আমি 4 লৈ ললো কি থাকিব সো ইয়াক 4 ৰে হৰণ কৰি দিবা 3840 ইয়াক 4 ৰে হৰণ কৰি দিবা আগৰ দুটা সংখ্যা লৈ ললো আদে এটা সৰু ললে সৰু হৈ যাব 38 হৈ যাব না 4 লগত কি পূৰণ কৰিলে 38 ৰ ওচৰৰ সংখ্যা পাবা 4 9 গুণ কিমান হয় 36 ইয়াত 2 বেছি থাকিলে ইয়াত গুছি গল 24 4
6 গুণ 24 হয়নে নাই ইয়াত 0 যেনেকৈ আছে তেনেকৈ বহালা আমি কি পালোঁ 960 পালোঁ হয়নে নাই ইয়াত কি লিখিবা 960 লিখিবা সমান 0 এই ক্ষেত্ৰত কোৱা চাইটো ইয়াৰ লগত পূৰণ হৈছে ন সমান চিহ্ন ইফালে গ'লে কি হৈ যাব শূন্যৰ লগত হৰণ হৈ যাব ইফালে পূৰণ হৈ থাকিলে সমান চিহ্ন ইফালে গ'লে হৰণ হৈ যায় শূন্যৰ লগত হৰণ হ'লে নিশ্চয় 0 হৈ যাব যিটো থাকিলে আমি সেইটো লিখিম x² - 8x - 9 60 সমান 0 হয়নে নাই এইটোৱে আমাক কি কৈছে দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰিব কৈছিলে এতিয়া চোৱা ইয়াৰ ঘাত 2 সৰ্বোচ্চ ঘাতটো যিটো আছে চলকৰ 2 আছে হয়নে নাই আমি কি লিখিম দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা হ'ল দ্বিঘাত লিখিও দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা দেই তেওঁলোকে লিখিলে হয়